নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি সকলোৱে ওলালোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান অৰ্থাৎ বৰদোৱালৈ। কেইদিনমান আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে অমিত শ্বাহ ডাঙৰীয়া আহি পেলাই মুকলি কৰি থৈ যোৱা নতুন প্ৰজেক্টটো চাবলৈ এইকেইদিন অগণন ভক্ত আহি আছে। মোবাইলত দেখিয়ে আছে চাগে আপোনালোকে, আমিও আৰু মোবাইল অনেই কৰিব নোৱাৰোঁ, দেখিয়ে আছোঁ। ইমান মানুহ গৈ আছে, ভাবিলোঁ আমিও যাওঁ। ইমান ধুনীয়াকৈ বনাইছে, দেখি আছোঁ যেতিয়া মোবাইলত, ভাবিলোঁ ওচৰৰ পৰা গৈয়ে চাই আহোঁ। মোবাইলত দেখি মানে ভাল লাগি আছে, তাত গ'লে চাগে আৰু কিমান ভাল লাগিব, মানে এক্সাইটমেণ্টটোৱে বেলেগ। আমি প্ৰথমে ভাবিলোঁ খোৱা বোৱা কৰিম, যিহেতু খোৱা বোৱা বস্তুবোৰ যিবোৰ খৰি চৰি লৈ যোৱা গৈছিলে সেইবোৰ প্ৰথমে থৈ লওঁগৈ। আমি জেগা চাই গৰঙাপাৰত থৈ ল'লোঁ, থৈয়ে আমি আহি গ'লোঁ মন্দিৰলৈ সেৱা কৰিব বুলি। আমি ধুনীয়া টাইমত গৈ পাইছোঁ, মানে আমিও গৈ পাইছোঁ, এইফালে ভকত কেইজনেও মানে সেৱা ধৰিছে। সকলো ভক্ত একেলগে সেৱা ধৰি মাহ প্ৰসাদ দিলে। আমিও সেৱা সৎকাৰ কৰি মাহ প্ৰসাদ লৈ ওলাই আহিলোঁ। আহি বাহিৰতে এনেই ফটো চটো ভিডিঅ' চিডিঅ' কৰি আকৌ আহিলোঁ আমি গৰঙাপাৰলৈ বুলি। তাতে প্ৰথমে জেঠাইয়ে পিঠা লৈ গৈছিলে, পিঠা আৰু চাহ দিলে। আমি এটাৰে চাহ খালোঁ। চাহ পিঠা খাই কৰি লৈয়ে মাহঁতে আকৌ লাগি গ'ল ভাত পানী বনোৱা কামত। আমি আকৌ সেইটো টাইমত ওলাই গ'লোঁ। আমি কেইজনীয়ে ওলাই ইফাল সিফাল কৰি মানে ঘূৰি অহালৈ দেখিছোঁ ভাত পানী বনাই আজৰি। তাৰপিছতে আৰু বহিয়ে দিলোঁ খাবলৈ। আমি কেইজনী প্ৰথমে বহিলোঁ, খাই কৰি ল'লোঁ। নিৰামিষ ভাতেই খাইছোঁ বাৰু তাত, কিন্তু খাই বহুত ভাল লাগিল। খাই কৰি লৈয়ে আমি আহি গ'লোঁ এই নতুনকৈ বনোৱা শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ বুলি যিটো প্ৰজেক্ট, তাতে গ'লোঁ। দেখিছোঁ দীঘল লাইন, তাতে গৈ আৰু লাইনতে থিয় হৈ দিলোঁ। আপোনালোকে গ'লেও কিন্তু নিয়ম নীতি মানি চলিব। চাওকচোন ইমান ধুনীয়াকৈ বনাইছে, তাত গৈ যদি আপোনালোকে লেতেৰা কৰে বা কিবা এটা বস্তু নষ্ট কৰি দিয়ে, কেনেকুৱা লাগিব বাৰু কওকচোন। এতিয়া ধুনীয়া চাফা হৈ আছে, কিমান ভাল লাগিছে দেখিবলৈ। সেয়েহে আপোনালোকে নীতি নিয়মবোৰ মানি চলিব, তেনেদৰে গ'লে সকলোৰে ভাল লাগিব দিয়কচোন। ভিতৰলৈ সোমাই গৈ মোৰ এনেকুৱা লাগিছে যেন মই অসমৰ ভিতৰতে আছোঁ নে বেলেগ ক'ৰবাত জেগাত, মানে বাহিৰৰ জেগাত ফুৰিবলৈ আহিছোঁ। এনেকুৱা এটা জেগা যে আমাৰ অসমতো দেখা পাম ভবাই নাছিলোঁ। এতিয়া যে দেখি বহুত বেছি ভাল লাগিছে। ভিডিঅ'টোৰ দ্বাৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে যে ইমান কথা চিন্তা কৰি গুৰুজনাৰ এই আৱিৰ্ভাৱ ক্ষেত্ৰত ইমান সুন্দৰকৈ বনাইছে, তাৰ বাবে বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। চাওকচোন সিংহাসনখন মানে ইমান ধুনীয়া লাগিছে, ফুলবোৰ যে ৰুই থৈছে কিমান ভাল লাগিছে। কিন্তু মানুহবোৰে যে বুজি নাপায়, নীতি নিয়ম মানি নচলে, ডাইৰেক্ট গৈ ফুল ছিঙিব যায়। আপোনালোকে এইবোৰ নকৰিবচোন, ইমান ধুনীয়াকৈ সজাই থৈছে। আপোনালোকৰ বাৰু মন কেনেকৈ যায় বাৰু এইবোৰ নষ্ট কৰিবৰ কাৰণে, কেনেকৈ মন যায়? ভিতৰত সোমোৱাৰ পাছততো বাহিৰলৈ ওলাবই মন যোৱা নাছিল, কিন্তু সময় যিহেতু বহুত হৈ গ'ল, গতিকে আমি উভতিলোঁ ঘৰলৈ। আপোনালোকে যদি এতিয়ালৈ নতুন প্ৰজেক্টটো চাবলৈ যোৱা নাই, যদি যাম বুলি ভাবি আছে, তেন্তে সোনকালে যাওক আৰু চাই আহকগৈ। গৈ পাই কেনেকুৱা পালে মানে চাই জনাব দেই। আজিলৈ এৰিছোঁ ইমানতে, বাই বাই।